গৰম পৰিছে, ভাবিলোঁ মাছৰ আঞ্জা অকণমানকে বনাওঁ আজি বিলাহীৰ লগত। মাও ক'লে বনাওঁ দিয়া। সেয়া মাছ ভাজি থৈছে, এই মাছ ফ্ৰাই কৰি আছে। এইফালে কেৰাহীত তেল দিছে। ৰ'ব কেৰাহীটো ইগন'ৰ কৰক, ইয়াত আগতে তৰকাৰী বনোৱা আছিল যে, তো সেইখিনিকে বেলেগ এটাত থৈ পেলাই এইটোকে ল'লে আৰু ধুমাধুম কৰোঁতে মানে ভাল পটককৈ এইটো কেৰাহীৰ ওপৰতে পালে যে সেইটোকে ল'লে আৰু। আপোনালোকে কেৰাহীটো ইগন'ৰ কৰক, মেইন আইটেমটো হৈছে তাৰ তৰকাৰীখিনি, সেইখিনিক লক্ষ্য কৰক। আৰু এনেকৈয়ে বিলাহী মাছৰ তৰকাৰী চিম্পুলকৈ বনালে খাই খুব ভাল লাগে নহয়নে? আৰু কোনে কোনে এনেকৈ খাইছে বা খাই ক'বচোন। কেতিয়াবা চিম্পুলকৈ তৰকাৰীখিনি হ'লেও খাবলৈ বৰ ভাল লাগে ন? আৰু গৰমৰ দিনত যিহেতু বিলাহী তৰকাৰী খাবা আৰু বিলাহী দিয়া, ইয়াৰ যি মছলা লাগে দি আছে। পিঁয়াজ বিলাহী দি ভাজি ল'লে, পাঁচফোৰণ দিলে, জিৰা অকণমান দিছে, জলকীয়া গুড়া, সোৱাদ অনুসৰি নিমখ, আপোনালোকে যি ভাল পাই দিব আৰু। তেনেকৈ চিম্পুলকৈ এনেকৈ যেতিয়া বনাব আৰু যেতিয়া এনেকৈ পানীখিনি ওলাই যায় বিলাহীৰ পৰা, তেতিয়া লাহে লাহে অকণমান আলু আৰু পানী বইল কৰি থোৱা আছিলে, তো সেইখিনি পানী আৰু আলু সানি পেলাই ইয়াতে ঢালি দিয়া হৈছে। আৰু এয়া পদুনা, মচন্দৰী, ধনিয়া আৰু এয়া মান ধনিয়া, সেইবোৰ দি গৰমত চাটনি, নৰসিংহ পাত, সেইখিনি চাটনি খাই খুব ভাল লাগে ন? ইয়াত সোৱাদ অনুসৰি নিমখ। কেতিয়াবা এনেকৈ খায়ো খুব ভাল লাগে। আমি এনেকৈ খাই খুব ভাল পাওঁ। আৰু মিক্সিত পিচিলে চাটনিটো ইমান ভাল নহয় ন? পটাত পিছা সোৱাদটো বেলেগ। আৰু ইফালে তৰকাৰীখিনি উতলিয়ে আছে, তাত এতিয়া মাছ দিবলৈ হৈ গ'ল। চাওকচোন কিমান ধুনীয়াকৈ তৰকাৰীখিনি উতলি আছে, দেখিয়ে খাওঁ খাওঁ লাগি যায় ন? আজি মানে ভাত কেইটামান বেছিকৈ খাব পৰা যাব চাগে। সেয়া মাছ দিব এতিয়া, আৰু তৰকাৰীখিনি মাছ দি দিলেই খাব পৰা হৈ যাব। আপোনালোকেও এনেকৈ বনাই খাবচোন কেতিয়াবা, আৰু যদি খাইছে জনাব। গৰমত যিহেতু টেঙা তৰকাৰী খাই খুবেই ভাল লাগে হয়নে? আৰু বহুত দিনৰ মূৰত মই ভিডিঅ'বোৰ দিছোঁ, কাৰণ বহুত ভিডিঅ'বিলাক বনাব নোৱাৰোঁ, তেনেকৈয়ে থাকি যায়। কিছুমান ৰেকৰ্ডেড ভিডিঅ' থাকি গ'ল। সেই আমাৰ তৰকাৰীও হৈ গ'ল, এতিয়া আমি সকলোৱে খাব পাৰোঁ। আপোনালোকেও খাওক, বাই বাই।